নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ মই সংগীতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব আৰু শেষলৈকে চাব বুলি আশা থাকিল। আজি ৰাতিপুৱা চাহ আৰু জলপানৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। চাহ জলপান খাই ভাত শাকত লাগি ভাত শাক খাই মেলি এতিয়া আমি আটাই ওলালোঁ ধেমাজিলৈ বুলি, আমাৰ ডাঙৰ বাহঁতৰ ঘৰলৈ। আৰু আইতা দুজনী আছিলেহি আৰু আইতা দুজনীক আমি বাহঁতৰ ঘৰত থ'বলৈ যাওঁ। এয়া আমাৰ ঘৰৰ আটাই ওলালোঁ। আমাৰ দেহা মানুহ গাড়ীত উঠাৰ লগে লগে টোপনি যায়গৈ সদায়। আৰু বেছি ভিডিঅ' কৰাই নহ'ল, অকণমান কৰিছিলোঁ, তাকে ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁচোন। এয়া তাই অলপ টাইম টোপনি যোৱাৰ পিছত এয়া সাৰ পালে আৰু গাড়ীত গৈ থাকিলে তাই কেনেকুৱা যে উৎপাত কৰি যায়, সেইকাৰণে টোপনি গ'লে মই ভালেই পাওঁ। পিছফালে আইতা মা বহি গৈছে আৰু জেঠাই এজনী আছিলে, সেইজনীৰ তলত মানে কঁকালটো হাওলাই যে, সেইকাৰণে তলত হাউলি গৈছিলে। দেখি ভিডিঅ'টো ভালকৈ দেখুওৱা নহ'ল। এয়া বাইদেউহঁতৰ চাহৰ বাগান আছিলে, সেইখিনি অকণমান দেখালোঁ। আৰু বেছিকৈ ভিডিঅ' কৰা নাছিলোঁ, এনেই অকণমান কৰিছিলোঁ, তাকে এয়া দেখাই দিছিলোঁ আপোনালোকক। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন দেই।